বন্ধুসকল, আপোনালোকৰ কি খবৰ? ভালে আছেতো? আজি বহুত দিন পিছত আপোনালোকৰ সন্মুখত আহিলোঁ মানে নানান কামত ব্যস্ত, নানান সমস্যাত জৰ্জৰিত চিন্তাত আছিলোঁ। যিয়ে নহওক আজি আহিলোঁ। এতিয়া ঠাইত যাব ওলাইছোঁ, মানে ননন এজনী ছোৱালী মানে পঞ্চামৃত খুৱাই, তাকে যাব ওলাইছোঁ। এয়া উবেৰ আহিব, ৰখি আছোঁ। গৰমতে কি ষ্টাইল কৰিব চাওক, কোনো ৰকম হাতৰ দিবৰ কাৰণে মুখযোৰ ভালকৈ বনিব নোৱাৰোঁ। হাতখন অলপ এইখিনি দাঙিব পৰা হৈছোঁ দেই। তাৰপিছত নাই এতিয়া যাওঁ, আপোনালোকৰ লগত আজি দিনটো কি কৰোঁ তাকে শ্বেয়াৰ কৰোঁ বুলি ভাবিছোঁ। মোৰ লগতে থাকিব। পঞ্চামৃতৰ পৰ্ব শেষ কৰি আমি চবেই এতিয়া বিচনাত গেল্লা দিছোঁ। ইমান গৰম, এচিৰ তলত আহি সোমাইছোঁ, কি কৰোঁ? আমাৰ ডিউটিটো কি হৈছে, আহি এতিয়া খায়ে আছোঁ। আহি পেলাই প্ৰথম ফল মূল খালোঁ দুবাৰে, পিছৰবাৰ নল'লোঁ। তাৰপিছত বৰা চাউল, কোমল চাউল, দৈ, চিৰা, কিবা মিঠাই পিঠাই খাই খালোঁ। এতিয়া বোলে আকৌ চাহ দিছে, চাহ এনেকুৱা লাগিছে পঞ্চামৃতটো যেন আমাৰে হৈছে। আইকন সোনকালে মুখখন দেখাইছোঁ এইখনৰ মুখখন। এতিয়া নিজৰ পঞ্চামৃত হোৱা আজি বহুত বছৰ হ'ল। এতিয়া আৰু আমাৰ নিজা নিজে পঞ্চামৃতৰ কথা মনত পৰে। এতিয়া ভিডিঅ' কৰিব তোমালোকৰ সেইটো অলপ তুলিছোঁ দেই, দিম নে? আইকনৰ মুখখন কিয় নাহে? এইজনী পঞ্চামৃত খাব আহিছোঁ। তোমাৰো চাগে পেট ঢেপঢেপিয়া দিছে ন? আমাৰো পেট ঢেপঢেপিয়া দিছে, সেইকাৰণে আমি গেল্লা দিছোঁ। অলপ শুই লওঁ। এইবাৰ আৰু চাহ ফাৰ্ষ্ট টাইম খালোঁ ৰে। ফাৰ্ষ্ট টাইম খালোঁ ফল। ফল দুবাৰ দিছিলে, এবাৰ নাখালোঁ। এইবাৰ আমাৰ এইবাৰ ছেকেণ্ড টিপ, থাৰ্ড টিপ, ফ'ৰ্থ টিপ হৈছে। দুবাৰ ফল দিছে নহয়। ফলটো মই ছেকেণ্ড টিপত নাখালোঁ। বাপৰে বাপ, কি আনিছে হে? পিঠা বন্ধুসকল, এইয়া গোটেই দিনটো আজি পঞ্চামৃত পৰ্ব পালন কৰি আহিলোঁ। অলপমান দেখালোঁ, বেছি নেদেখালোঁ। কিয় জানে, নতুন আলহী ঘৰ ন, লাজো লাগে। কি কৰিলোঁ, খালোঁ, বিচনাত বাগৰি বাগৰি শুলোঁ আৰু যোৱাৰ পৰা ঠিকছে খায়ে আছোঁ। 4বাৰমান ইটোৰ পিছত সিটো খাইছোঁ। খাই এতিয়া আহি বাহিৰে দোকানখনত আহি খুলিছোঁ। খুলি কোনোৰকম আধা খুলিছোঁ, আধা খোলা নাই। খুলি পেলাই এয়া অলপ সময় বহিছোঁ। ইমান গৰম লাগিছে, ভাগৰ লাগিছে। বন্ধুসকল, আজি সাধাৰণ ভিডিঅ'টো আগবঢ়ালোঁ আপোনালোকক। বহুত দিন পিছে। এতিয়া আজিলৈ আহোঁ, বাই।